নমস্কাৰ জনালোঁ সকলোকে আৰু আজি ৰুমৰ পৰা ঘৰলৈ যাবলৈ ওলালোঁ। সেইকাৰণে কাপোৰ কানি গোটেই সামৰি ধুনীয়াকৈ জাপি থৈ যাব লাগিব। আৰু এই ৰুমত মানে বহুত নিগনি আছে, সেইকাৰণে আঁঠুৱা ব্লেংকেট টুচুক মানে গোটেইখিনি বস্তু ধুনীয়াকৈ সামৰি কৰি থৈ যাব লাগিব। ঘৰৰ পৰা উভতি আহি এটা বস্তু মানে ভাল নাথাকে, আগতো তেনেকুৱা ধাৰি চাৰি কুটি দিছে, সেইকাৰণে চব বস্তু ধুনীয়াকৈ সামৰি ৰাখি থৈ যাব লাগিব। গোটেই বস্তু ধুনীয়াকৈ সামৰি কৰি থৈ দিলোঁ আৰু আহি পালোঁ এতিয়া ঘৰত। ৰাতিৰ ভাত সাজ ধুনীয়াকৈ ঘৰৰ মানুহৰ লগত খাই আছোঁ। আৰু এইফালে আকৌ দেউতা, বাইদেউ, ল'ৰা ছোৱালীকেইটা আৰু আইতা আৰু মাও আছে। আপোনালোকক পিছে মই দেখুৱাই নাই মায়ক, পিছে মায়ে ছাইডত বহি আছে, সেইকাৰণে মই দেখুওৱা নাই। আৰু মাংস নোখোৱাৰ কাৰণে মায়ে মানে ছাইডত বহি আছে, আমি কেইটাই মানে বহি খাই আছোঁ। ঘৰৰ মানুহৰ লগত বহি ধুনীয়াকৈ ভাত সাজ খালোঁ। আৰু এইফালে আকৌ ৰাতিপুৱাই শুই উঠি গোটেই ঘৰৰ মানে চাফ চিকুণ কৰিছোঁ। এইফালে আকৌ খালী এটা ৰুম আছে আমাৰ, মানে গোটেই তলিত আৰু গোটেই লাফু গুজি গৈছেগৈ। চাওকচোন মানে কেনেকুৱা ডাঙৰ ডাঙৰ লাফু, কি জাত লাফু আৰু নাজানো, কিন্তু গজি গৈছে। ধুনীয়াকৈ এয়া চাফা কৰি দিছোঁ। মানে বহুত বেছি টান দেই, মানে উখুৰাব পৰা নাছিলোঁ মই, সেইকাৰণে কটাৰী দি উখুৰাই দিছোঁ। আৰু মোৰ পিছদিগিৰ আকৌ এইদিগি গোটেই উই মাটিৰ বাহ লৈছে, মানে কিমান বাৰ ভাঙি থাকোঁ, কিমান বাৰ ওলাই থাকে আৰু চাফা কৰি মানে বলে নোৱাৰা হৈ যাওঁ। আজি দুদিনমানৰ আগতে সিহঁতে আহি চাফা কৰিছিলে, কিন্তু চাওকচোন আৰু কিমান ওখ হৈ গৈ উই মাটিবোৰ। আমাৰ এই ৰুমটোত কিয় তেনেকুৱা ওলাই ক'ব নোৱাৰোঁ, কিন্তু চাফ চিকুণতে ৰাখোঁ। কিন্তু তথাপিও যিমান চাফ চিকুণ ৰাখিলেও মানে নোৱাৰি, এইটো ৰুমত লাফু ওলাব আৰু এইফালে উই মাটিৰ বাহা ওলাই, মানে তেনেকুৱা আৰু চাফা ৰাখিবলৈ নোৱাৰি এইটো ৰুমটো। আৰু তাতে আকৌ পকী কৰিব পৰা নাই, কিছুমান ঘৰৰ অসুবিধাৰ কাৰণে মানে পকী কৰি দিব পৰা নাই। আৰু চাওকচোন এতিয়া ধুনীয়াকৈ লাফুকেইটা গুচাই কৰি মানে উখুৰাই ধুনীয়াকৈ চাফা কৰি দিছোঁ, সাৰি দিছোঁ। এমাহ দিন ধৰি ঘৰত থকা নাই, আৰু নথকাৰ বাবে মানে বহুত বেছি ঘৰখন মানে লেতেৰা হৈ গৈছেগৈ। আৰু ৰাতিপুৱা ইয়াত ভাত তৰকাৰী বনাবলৈ ধৰিলোঁ। আৰু তৰকাৰী আজি দহি কচুৰ ঠাৰি খাম বুলি বাৰীখনত গ'লোঁ আৰু দুডাল দহি কচুৰ ঠাৰি কাটিলোঁ। মানে বহুত ক'লা কচু দহি কচু বেছি ভাল লাগে বুলি কয়, তথাপিও আমাৰ বাৰীত নাই। এয়া বগা দহি কচু ঠাৰিহে আছে, সেইটোকে বনাই খাওঁ বুলি আৰু কাটিলোঁ। আৰু এইফালে আকৌ কিনকিনীয়া বৰষুণ দি আছে, বহুত বেছি অসুবিধা হৈছে। মানে বৰষুণ বতৰত মানে চব দিগি হাবি হৈ গৈছেগৈ জেগাকেইটা। ধুনীয়াকৈ কাটি কৰি আনি চাফাকৈ ধুই কৰি এয়া বাকলি গুচালোঁ কচু ঠাৰিৰ। মানুহজনো কৈয়ে আছে মানে কচু ঠাৰি খাম বুলি, সেইকাৰণে ধুনীয়াকৈ মিহি মিহিকৈ কুটি ল'লোঁ আৰু কুটি কৰি মানে বনালোঁ। আৰু এইফালে আকৌ ল'ৰা ছোৱালীকেইটাই পঢ়ি আছে, যদিও মানে গৰম বন্ধ পাইছে, তথাপিও মানে পঢ়িবলৈ দিছোঁ। বিশেষকৈ মানে পঢ়াটো ল'ৰা ছোৱালী পাহৰি যায়, সেইকাৰণে পঢ়িব দিছোঁ।